ইহায়ো ঈশ্বৰৰ পগলা কৰিছে বন্ধা পগলা কৰিছে ইন'ভা পিছত গাম 21 ৰব বন্ধুসকল, আপোনালোকে মাত্ৰ এই পাগলীজনীৰ অলপ ৰূপে দেখিলে আৰু বহুতো ৰূপ দেখিবলৈ বাকী আছে। বন্ধুসকল, এই লকডাউনৰ সময়ত হিমাক্ষী কলিতা আৰু চুমি বৰাই অসমৰ ৰাইজক প্ৰায় বহুখিনি এণ্টাৰটেইনমেণ্ট দিলে। তেওঁলোকক ট্ৰল দিয়া দেখি এখেতগৰাকী বাইদেউ আৰু কৈছে, আমাক কিয় একেগৰীয়া কৰিলে আই, আমাকো লগত ট্ৰল দি যোৱা, একেলগে মোকো আগবঢ়াই লৈ যোৱা, মোকো ফেমাছ কৰা। প্ৰিয়াৰাণী বাইদেউ, তুমি টেনশ্যন কিয় লৈছা? তুমি টেনশ্যন নল'বা, তোমাকো ফেমাছ কৰিমতো। অসমৰ ৰষ্টাৰসকল এতিয়া মৰা নাইতো, তোমাক ফেমাছ কৰাৰ দায়িত্ব আমাৰ। কি চলি আছে এইবিলাক? বাইদেউ খং নকৰিব। তাৰমানে একচুৱেলি কি হৈছে, অসমত কেইটামান পোক ওলাইছে, কেইটামান বেক্টেৰিয়া ওলাইছে। এই বেক্টেৰিয়াসকলক আমি চেনিটাইজাৰে চাফা কৰি আছোঁ। চুমি বৰাক আৰু হিমাক্ষী কলিতাক যে এই এটা কথা লৈ তোমালোকে ইমান ট্ৰল দি আছা, কি কাৰণ? মই কেইটামান ল'ৰাৰ কথাটো বাদেই দিছোঁ, এইকেইটাটোতো একো অৰ্থই নাই, একো অৰ্থই নাই। কোনোবাই ক'ৰবাত যদি কিবা এটা সৰুকৈ যদি ক'ৰবাত কিবা এটাও যদি বেয়াকৈ শুনিবা, এই তাক মানে দুনিয়াৰ ট্ৰল দিব নাই। মই ছোৱালীখিনিক কৈছোঁ, বিশেষকৈ টিকটক কৰা ছোৱালীখিনিতো বহুতে দেখিছা, ইউটিউবটোতো চলাই থাকা, চোৱা ন, কোনে কি ক'ত কি কৰি আছে। দুগৰাকী শিল্পীয়ে গোটেই অসমবাসীক এণ্টাৰটেইন কৰি ৰাখিছে। তোমালোকে সেই গোটেই অসমৰ ৰাইজক এণ্টাৰটেইন কৰা দুজনী ছোৱালীক এটা সৰু সামান্য কথাৰ কাৰণে ইমান ট্ৰল দিছা, ইমান ব্ৰেইনত প্ৰেছাৰ দিছা, কি কাৰণ মানে? ছোৱালীখিনিয়েতো বুজিব লাগে ন, দুয়োগৰাকী ছোৱালীয়ে হয়। আগতে লোকক যেতিয়া বেলেগক যেতিয়া কিবা এটা বদনাম বা ট্ৰল কৰিব চাবানে, নিজৰ ভৰি নখৰ পৰা চুলিলৈকে আগতে চাই ল'বা, তুমি কিমান পানীৰ মাছ আৰু তুমি কি হয়, তুমি কি কৰিব পাৰিছা। এনেকৈ কাৰোবাক যাক তাক ট্ৰল নিদিবা প্লিজ। মইতো আজি কিছুদিন ধৰি ভাবি আছোঁ যে এই প্ৰকাণ্ড এলিয়েনগৰাকী কোনটো গ্ৰহৰ পৰা আহিব পাৰে। মই জনামতেতো অসম তথা ভাৰতত এনেকুৱা মক্কেল নাই কিজানি, আগে পিছে নাছিলচোন, না নতুনকৈ জন্ম হৈছে বা ক'ব নোৱাৰোঁ আৰু। বাইদেউ আপুনি আগে এটা কথা কওকচোন, আপুনি যে নিজে নিজে এই কণ্ট্ৰভাৰ্চিৰ মাজত যে সোমাই পৰিছে, আপোনাৰ কি ফেমাছ হ'বৰ খুবেই ইচ্ছা নেকি? চুমি বৰা আৰু হিমাক্ষী কলিতাক দেখি কিনে আপোনাৰো কি বৰ ফেমাছ হ'বৰ ইচ্ছা আছে নেকি? যদি ফেমাছ হ'বৰে খুব ইচ্ছা আছে, আপুনি মোক পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰিলেহেঁতেন, আপোনাক মই ফেমাছ কৰিলোঁ হয়নে? কেনেকৈ ফেমাছ কৰিব লাগে মই ফেমাছ কৰিলোঁ হয়। আপুনি এনেকৈ ৰাইজৰ মাজত ফেচবুকত টিকটকত ভিডিঅ' দি কিনে আপুনি এনেকৈ কিয় ফেমাছ হ'ব লাগে, কি দৰকাৰডাল আছিলে আপোনাৰ? কেছটো বুজিছোঁ মই। তাৰমানে চুমি বৰা আৰু হিমাক্ষী কলিতাৰ উন্নতি দেখি এখেত আৰু ৰ'বই নোৱাৰিলে, তেওঁ নিজে নিজে আৰু তেওঁৰ উন্নতিৰ বাট মোকলাই আনিছে। বন্ধুসকল, এই বাইদেউগৰাকী কেৱল এই ফিতাহি মৰা কথাতে সীমাবদ্ধ নহয়, তেওঁ ভাল ভাল এক্টিঙো কৰে। তো তেওঁৰ কিছুমান আমি এক্টিং কৰা ভিডিঅ' আমি চাই লওঁ আহকচোন আগে। कौन है ये लोग? कहां से आते हैं? বাইদেউৰ এই অভিনয় দেখি মই এটা কথা ভালকৈ জানিলোঁ যে বাইদেউৰ ঘৰত কিজানি ৰাতিপুৱা উঠি টিকটক ভিডিঅ' এটা নবনালৈকে কিজানি তেওঁৰ মাকে চাহ নিদিয়ে খাবলৈ। এই চেটাপ, তুমি কি জানিবা, আমাৰ মামাহঁতৰ ফালে এনেকুৱাই। হয় নেকি বাইদেউ? চৰি মোক ক্ষমা কৰিব আপুনি, মই নাজানো দে আপোনালোকৰ মামাহঁতৰ ফালে এনেকুৱা নিয়ম। হ'ব ঘরের বই কিনা খবর কলা হওয়া গরু কুব দিমাকা বাইদেউ আপোনালৈ এটা প্ৰশ্ন আছে, আগে ক'বচোন আপুনি কি কোম্পানীৰ টুথব্ৰাছ ইউজ কৰে? কিজানি আপোনাৰ কোম্পানীৰ টুথব্ৰাছ ইউজ কৰি আমিও কিজানি নলগা জেঙত পৰি আমিও কিজানি এদিনতে ফেমাছ হৈ যাওঁ আপোনাৰ দৰে, কি ঠিক আছে? বাইদেউ আপুনি ইমান ধুনীয়া এক্টিং কৰে, আপুনি হলিউডত কিয় নাযায়? কি ক'বা, হলিউডত মোক মাতিছিল, মোৰ ঘৰলৈ মোৰ মানুহ আহিছিল, ডাইৰেক্টৰ প্ৰডিউচাৰ সকলো কিছু আহি গৈছিল, কিন্তু মোৰ ঘৰত অলপ কাপোৰ ধুব আছিল বাবে মই নগ'লোঁ। বাইদেউ দিয়ক কাম কৰাটো ভাল দিয়ক, তেতিয়া আপুনি এখন ভাল দামী ঘৰৰ ধনী ঘৰৰ লখিমী বোৱাৰী হ'ব পাৰিব। বন্ধুসকল, এই বাইদেউগৰাকীৰ প্ৰতিভা এইখিনিতে সমাপ্ত নহয়, আৰু আছে, বহুত আছে। তো বলকচোন আমি আগবাঢ়ো লাহে লাহে। গানটো ভালদৰে শুনিব কিন্তু আপোনালোকৰ কাৰণে হা।
ইয়ে বাইদেউ টেনশ্যন নল'ব আমি চবেই শুনি আছোঁ দিয়ক 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 আপুনি গাই যাওক শুনিব কিন্তু আপোনালোকৰ কাৰণে হা উই হাই ঐ চৰু হেনুৱা বন্ধয়ে ই হাই ঐ চৰৰ পগলা কৰিছে বন্ধা পগলা গৈছে ইন'ভা পিছত গাম 21 দিন হো বাইদেউ বঢ়িয়া বঢ়িয়া দেই বঢ়িয়া আপোনাৰ যে ইমান টেলেণ্ট আছে নহয় আমি গমেই পোৱা নাছিলোঁ সেই আপোনাৰ টেলেণ্ট আছে বাবে চাগে আপুনি নিজে কণ্ট্ৰভাৰ্চিত সোমাই পৰিছে আপুনি টেলেণ্টখিনি ফেমাছ হ'ব নালাগিব জানো বন্ধুসকল আপোনালোকে কি ভাবিছে এই বাইদেউগৰাকীৰ কি চেপ্টাৰ এইখিনিতে সমাপ্ত নেকি নহয় বন্ধুসকল ৰ'ব আপোনালোক ধৈৰ্য ধৰক এই বাইদেউগৰাকী চেপ্টাৰ মানে এই বাইদেউগৰাকী টেলেণ্টৰ কথানো কি ক'ম এক্টিঙৰ পৰা গানৰ পৰা এতিয়া আকৌ এই বাইদেউগৰাকী এটা আপোনালোকক দেখুৱাব আছে টেলেণ্টটো হৈছে যে এক্সাৰচাইজ কৰা মই কি জানি ভালকৈ 10টা পুচাপ মাৰিব নোৱাৰোঁ এই বাইদেউগৰাকী ইমান ধুনীয়াকৈ টিকটকৰ মাজেৰে তেওঁৰ প্ৰতিভাখিনি আমাক দেখুৱাইছে পুচাপ মাৰি চাওকচোন চাওঁ বলক I can swear, I can joke, I say what's on my mind. If I drink, if I smoke, I keep up with the guys and see me holding up my middle finger to বন্ধুসকল মই বৰ লাজ পালোঁ মই নিজে এজন ল'ৰা হৈ কেনে মই ভালকৈ 10টা পুচাপ মাৰিব নোৱাৰোঁ আৰু বাইদেউ ইমানখিনি পুচাপ মাৰিছে এজনী ছোৱালী হয় প্ৰিয়াৰাণী বাইদেউ আপুনি কিন্তু আমাক অকণো বেয়া নাপাব দেই আপোনাৰ লগত আমাৰ কোনো পাৰ্চনেলি আমাৰ শত্ৰুতা নাই কিন্তু তথাপিও আপোনাৰ ফেমাছ হ'বৰ খুবেই মন কিন্তু কি কৰিম আপোনাৰ মন গৈছে আৰু আপোনাৰ শিষ্য আমি আপোনাক ফেমাছ নকৰাকৈ থাকিব পাৰিম নেকি কোনো দিনেই নোৱাৰোঁ তো সেইবাবে আপোনালোকৰ লগত আমি ফেমাছ কৰি আছোঁ বেয়া নাপাব দেই একদমেই বেয়া নাপাব তো বন্ধুসকল মোৰ দৰে এজন সাধাৰণ ব্যক্তিৰ বাবে এইগৰাকী মহান ব্যক্তিত্বৰ অধিকাৰী বাইদেউৰ মহিমাৰ কথা মই বখানি শেষ কৰিব নোৱাৰিম এদিনত তো বন্ধুসকল ভিডিঅ'টো এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ কি কৰোঁ আৰু শেষ কৰোঁ দিয়ক যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে প্লিজ লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু শেষলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম